বন্ধুসকল, তো আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো বৰ্তমান আমি আকৌ ষ্টাৰ্ট হ'লোঁ এপিছ'ড 2। তো এইটো ছেকেণ্ড ডে' আমি মানে কঠীয়াবোৰ আজি ধান লগাম মানে। তো চাব পাইছে পথাৰ সেইবিলাক। তো আমি কঠীয়া কাটি আছোঁ, এয়া কাটিব লাগে ন, ওপৰত অকণমান কাটিব লাগে, চব কাটিছোঁ। এই চাব পাৰে, দেখাইছোঁ এইবোৰ কেনেকৈ কাটিছোঁ দেখাই দিম বাৰু। তো আমি এতিয়া লৈ যাম, এতিয়া পথাৰলৈ লৈ যাম। এইবোৰ ইয়াতে পূৰা মাহঁতে পূৰা একদম ধান ৰুই আছে আৰু দেখাম পাছত। তো ব'লক যাওঁ নেকি, ব'লক আমাৰ লগত চাই থাকক। চ' আপোনালোকে চাওক এতিয়া কেনেকৈ কাটিম, এইবোৰ আগবোৰ কাটিব লাগে ন। তো কেনেকৈ কাটিম দেখাইছোঁ চব। এই কাচি কাটিব লাগে দেই, একদম আগটো একদম সৰু সৰুকৈ কাটিব লাগে, বেছি কাটিলেও বেয়া হয়। একদম মানে কৰি ল'লে তাৰপিছত একদম ওপৰটো আৰু দেই, এনেকৈ কাটি ৰাখি দি পেলাই দিব লাগে। তো এইবোৰ ৰুলে অলপ ভাল হয়, মানে আগটো থাকিলে মানে ইমান ভাল নহয়। এনেকৈ কৰা হৈছে যে মানে য'তে পেলাইছোঁ ন, ৰোৱনী যেতিয়া ৰুব এটা অকণ ৰুব ন, ইমানটো নালাগে নহয়। য'ত অকণ এনেকৈ জেগা ৰাখিছোঁ যাতে গোটেইখিনি মানে আপোনালোকে চাব পাৰে। এইবিলাক গোটেইখিনি দিয়া আছে, চুকে চুকে দিয়া আছে। যেতিয়া আপোনালোকে লৈ যায়, এতিয়া পথাৰটো আপুনি ৰুব বোলে, ৰুব যাওঁতে এইটো কঠীয়া এটা ৰোৱাও নিয়ম আছে। আপুনি কিনাৰ যদি লয় এইটো এইকেইটা ওলাই যাব, এনেকৈ ওলাই যাব। তেতিয়া কাম কৰিব মাজত, সদায় মাজত এনেকৈ উঠাব। কিনাৰ যদি উঠায় এক চাইডটো উঠাই যাব পাৰি, বুজিলে? আজি বাৰিষা বতৰ একদম ভাল লাগিছে। তো বৰ্তমান চাই আছিলে পথাৰটো কেনেকৈ আহিলে, পথাৰটো জেগাটো তাৰপিছত আপোনাক দেখাই আছোঁ ধান কেনেকৈ আছে। আমাৰ ৰোৱনীৰ পৰা ধান লাগি আছে আৰু গৈ আছে, চাই থাকক আপোনালোকে পূৰা। আৰু কিন্তু জোক ওলাব, মানে জোক যদি ভয় কৰে আৰু পথাৰত নাহাই ভাল। আমাৰ ৰোৱনীটোক দেখাব গৈ আছোঁ, ফালি গৈছে এয়া চাব পাৰে। এইটো আমাৰ খুৰী হয় দেই, হাই এটা কৰি দিয়ক খুৰী। এইটো আমাৰ মা, হাই কৰি দিয়ক এবাৰ। তাৰপৰা এয়া খুৰী এজনী, হাই কৰি দিয়ক। তাৰপৰা এইজনী ভণ্টিজনী, এই কৈ দিয়ক। এই নাপায় নহয়, এইবাৰ হাই চাই কৰি দিব লাগে। মন আছে বোলে, ৰুবলৈ মন আছে, তেতিয়া আহি যাব আৰু এপাক। গোটেইখিনিতো ৰুব লাগিব। এতিয়া চাওক কিমান আছে, আহে যদি আহিব পাৰে আৰু। সুন্দৰ বতৰ চাওক, ডাৱৰীয়া, বৰষুণ নালাগে কিন্তু দেই, বহুত পানী হৈ গৈছে অলৰেডি। চাইছে অথনি কৈছিলোঁ কঠীয়া, এইবোৰ কঠীয়া চাইছিলে, মই অথনি কৈছিলোঁ নহয় জেগাই জেগাই পেলোৱা আছে। কিয় কাৰণে পেলাইছে চাব পাৰে, হাইট এটা পেলোৱা আছে। তাৰপৰা কোনোবা লৈ এটা 2জনী 3জনী ৰোৱনী, এটা হেৰি কি আশীৰ পৰা এটা আশী, এইটো এটা আশী বুলি কয় হা, এটা আশী কঠীয়া, এটা আশী। তো সেই এটা আশীৰ পৰা অকণ অকণকৈ মানে লৈ পিনে এনেকৈ হাতত চাব পাইছে। এইবিলাক
অকণমান লৈ এমুঠি লৈ পিনি কেনেকৈ ৰৈ আছে চাইছোঁ সেই তেনেকৈ মানে আমি সেইবাৰ আগতে ৰাখিলোঁ যে সেই তেনেকৈ কৰিব চবেই একেলগত তেনেকৈ হৈ থাকিব আৰু এইজনী আমাৰ মা হয় দেই এনেকৈ ৰুইছে চাইছে নহয় মইতো নোৱাৰোঁ কিন্তু দেই আগতে কৈ দিছোঁ মই যদি ৰোৱা নহয় একদম মানে কেনেকুৱা হ'ব আৰু একচুৱেলি বেকা ৰুব লাগে হয় নাই হে এইটো বেকা হৈছিলে পথাৰটো বেকা হয় নেকি পথাৰটো বেকা মানে বেকা নেকি বেকা কেনেকৈ ৰুৱে অ' নাজানে আমি তো ইমান ফাষ্ট হৈছে এইবিলাক গোটেই পথাৰত ৰুব লাগিব এই বহুত আগত আছে আৰু এইপিনে আছে মই দেখাই থাকিম ফুল একদম মানে কৈছোঁ নহয় ফাৰ্ষ্ট এপিছ'ডত কৈছোঁ যদি কোনোবা ফাৰ্ষ্ট এপিছ'ড যদি চোৱা নাই তেনে মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম চাই ল'ব চাইছে ইমান ধুনীয়া জেগা আৰু কথা এটা কৈ দিম বোলে আপোনালোকে বোলে ভাত খাই অহা নাই নহয় ভুলতো নাহিব ধান ৰুবলৈ ভুলতো নাহিব মই কৈছোঁ ভুলতো নাহিব ভাত পানী যদি নোখোৱাকৈ যদি আহিছে পথাৰলৈ হৈ গ'ল আৰু আপোনাৰ যে পেট মানে কৈছোঁ নহয় খামোচ খাই ৰাখিব আৰু আপোনাৰ ভোক লাগিবই একো একদম দুৰ্বল হৈ যাব সেইদিনাখন লাষ্ট ফাৰ্ষ্ট এপিছ'ড দেখিছিলে মোৰ ভাত পানী খোৱা নাছিল কাৰণে কঠীয়া উঠাইছিলোঁ কি অৱস্থা হৈছিলে মোৰ লাষ্টত ভাত যেতিয়া খাইলোঁ তেতিয়া অকণ ভাল লাগিছে কিন্তু তেতিয়া আমি যদি অৱস্থাই নাই বাৰু সেইকাৰণে কৈছোঁ ভাত খাই কেতিয়া ভাত নোখোৱাকৈ কেতিয়াও নাহিব পথাৰত এইটো এটা ফাৰ্ষ্ট মানে জানি লওক আৰু পথাৰত কাম কৰিব আমাৰ বাবু একদম অৱস্থা নাইকিয়া হৈ আছে বহুত কষ্ট কৰিছে বেচেৰা আৰু ৰাতিপুৱাৰ পৰা একদম ভাত পানী খালি নাই ভাত খালি অঁ ৰাতিপুৱা কামি লাগিছে ভাবি আছে কালি কি অৱস্থা হৈছে নে আপোনালোকে মই কঠীয়া অকণ ধান ৰুই দিওঁ নেকি মানে কেনেকৈ কৰে নাজানো চাব লাগিলে কমেণ্ট মাৰি দিব চাব পাৰে আলি বান্ধি আছে বেহা দিওঁ
বৰ্তমান আমি অকণ ট্ৰাই কৰিলোঁ আৰু আলি বান্ধিবলৈতো ইমান নোৱাৰিলোঁ মই বান্ধিবলৈ তাকে কেনেকুৱা ইমান ভালটো নহ'ল বাৰু চাব পাৰিছে দেখা কৰাটো ভাল হৈছে বাৰু ইমান নাজানো আৰু কঁকালটো বিষ আছে মই মাৰিব নোৱাৰোঁ চাব পাৰিছে আছে লাগিব কেইদিন লাগিব আপোনালোকে কমেণ্ট কৰি ক'বচোন এইবোৰ ইমান কথা কিমান দিন লাগিব পাৰে